নমস্কাৰ। 9 জানুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মেঘ ৰাশি ভৰণী নক্ষত্ৰ দশমী শুক্লপক্ষ সাধ্য যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত ওম নমঃ শিৱায় জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 3 সংখ্যা, 2টা 20ৰ পৰা 3টা 55 চাই চিতি ল'ব। আপোনাৰ পিতৃ শৰীৰ খিয়াল ৰাখিব। নিজৰ শৰীৰ ভাল, ভ্ৰমণত ভালেই দেখা যায়। বিনিয়োগৰ ক্ষেত্ৰত আজিৰ দিনটোত ভাল। দিনটোত দৈৱ শক্তিৰ সহায় পাব। ভাগ্যই আপোনাক কাম কাজত সহায় কৰিব। কোনো জামালাৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোত মানসিকভাৱে কিছু চাপ বাঢ়িব। ৰিস্ক লোৱাৰ দিন। ব্যৱসায়ত ভাল নহয়। চাকৰি ক্ষেত্ৰত ভালেই দেখা যায়। দাম্পত্যত মোটামুটি। পাৰিবাৰিক বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আইনী কৰ্মত ভাল ফল পাব। আপুনি মাথা ঠাণ্ডা ৰাখি কাম কাজ কৰক। দায়িত্ব ল'ব। আজিৰ দিনটোত ভাল হ'ব। বৃষ ৰাশি। 2 সংখ্যা, যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 2টা 15ৰ পৰা 4টা 20 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। অৰ্থ ক্ষেত্ৰত ভাল দেখা নাযায়, নজৰ দিব। ভ্ৰমণৰ ক্ষেত্ৰত ভাল। অতিৰিক্ত খৰচ বা ব্যয় নকৰিব। আপোনাৰ দিনটোত বাধা বিপত্তি থাকিব যদিও দিনটোত আঁতৰিব। চাকৰি ক্ষেত্ৰত ভাল নহয়। ব্যৱসায়ত ভালেই। আপুনি ৰিস্ক লোৱাৰ দিন নহয়। ৰিস্ক লৈ কাম কাজ নকৰিব। পাৰিবাৰিক ক্ষেত্ৰত বৰ ভাল বুলিব নোৱাৰি। আইনী কৰ্মত ভাল ফল পাব। কোনো জামালাত নোসোমাব। মানসিক চাপ, অস্থিৰতা বাঢ়িব পাৰে। কোনো লোকে আজি আপোনাক অশান্তি দিব, লক্ষ্য ৰাখিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 22ৰ পৰা 4টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। অৰ্থৰ ক্ষেত্ৰত ভালেই। আপুনি আজি নৰ্মেলভাৱে থাকক। বেছি চাপ টেনশ্যন নল'ব। ভ্ৰমণত বাধা দেখা যায়। আপুনি বাধা আঁতৰাই আগবাঢ়ক। দিনটো ভাল হ'ব। নিজৰ মতে চলিব। ব্যৱসায় দিশত ভালেই। চাকৰি ক্ষেত্ৰতো ভাল দেখা যায়। ওপৰ মহলৰ লগত বুজা পৰাৰে কাম কাজ কৰক। দাম্পত্য জীৱনত ভাল। প্ৰেমত মোটামুটি চলিব। আইনী কৰ্মত ভাল ফল পাব যদি আছে। আপুনি জানি বুজি চাই চিতি কথা ক'ব। আনৰ দায়িত্ব নল'ব। চুক কাণ খোলা ৰাখি কাম কৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা 1 সংখ্যা, প্ৰায় 2টাৰ পৰা 3টা 10 চাই চিতি ল'ব। পৰিয়ালৰ কোনো মহিলাৰ শৰীৰ খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল। কথা বতৰা ক'ব। আনক ইমপ্ৰেছ কৰিব। নিজৰ ভেলু ক্ৰিয়েট কৰিব। কাম কাজ ভাল হ'ব। প্ৰেমৰ দিশত ভাল দেখা নাযায়। বিদ্যাত বাধা পৰিছে। ভাগ্যৰ সহায় পাব। যিকোনো কামত সাহস দেখাব। কিছু পৰিস্থিতিৰ চাপ আছে। আপুনি খৰধৰ হ'ব। দাম্পত্য আইন আদিত ভাল। নিজৰ ব্যৱহাৰ মিঠা কৰিব। সৎটোক লক্ষ্য ৰাখিব।
এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 2 সংখ্যা। 2টা 10ৰ পৰা 4টা চাই চিতি ল'ব। ব্লেক কালাৰ খিয়াল ৰাখিব নিজৰ। যি কামত ভেলু আছে, লাভ হ'ব, সেই কাম কাজ কৰিব। খং ৰাগ এৰি চলিব। আইনী কৰ্মত লক্ষ্য ৰাখিব। বাটে পথে অলপ লক্ষ্য ৰাখিব। সন্তান ঠিকেই আছে। নিজৰ বিচক্ষণতা দেখাব। আপোনাৰ কোনো বুজিবলৈ সমস্যা হ'ব পাৰে। যিকোনো ক্ষেত্ৰত আনক সুখী কৰক, নিজৰ ভাল হ'ব। দাম্পত্যত বৰ ভাল বুলিব নোৱাৰি। কোনো আলোচনা আদি থাকিলে শেষ কৰক। চলা ফিৰাত অলপ সাৱধান হ'ব। আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে। প্ৰেমত অভিমান। এতিয়া আহিব কন্যা ৰাশি। বগা ৰং 3 সংখ্যা। 2টা 30 2:30ৰ পৰা প্ৰায় 4টা চাই চিতি ল'ব। শৰীৰ ভালেই দেখা যায়। টকাৰ চাপ ৰৈছে। ব্যৱসায় দিশত ভাল হ'ব। আজি আপোনাৰ চাপ ৰৈছে। ভ্ৰমণত ভাল হ'ব। আপোনাৰ খাটনি বেছি হ'ব। দাম্পত্য প্ৰেমত ভাল। আনে আপোনাক ৰিকুৱেষ্ট মুডত হেঁচা দিব। সন্তান অলপ অবাধ্য। পাৰিবাৰিক জীৱন ভাল নহয়। প্ৰতিটো কামত টেনচন ৰৈছে। আপোনাৰ মনোসংযোগৰ অভাৱ ৰৈছে। আবেগ এৰি চলিব। আপোনাৰ মনোবল বঢ়াব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 3 সংখ্যা। 2টা 10ৰ পৰা 4টা চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত নৰ্মেলভাৱে থাকিব। ব্যৱসায় দিশত ভাল। দাম্পত্যত মোটামুটি থাকিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। আপোনাৰ কাম হ'ব, কিন্তু সহজে নহ'ব। বহু মানুহে আপোনাক চাপত ৰাখিছে বা ৰাখিব। ৰিস্ক নল'ব। নিজৰ সন্মানক লৈ চিন্তা হ'ব পাৰে। নিজৰ দায়িত্ব পালনত প্ৰব্লেম হ'ব পাৰে। আনক কোনো বেয়া কথা কোৱাৰ বাবে অনুতপ্ত হ'ব। খৰচ কমাব। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা 10 চাই চিতি ল'ব। মাতৃ শৰীৰ খেয়াল ৰাখিব। লগতে পাৰ্টনাৰৰ কৰ্ম সিদ্ধি হ'ব। আপুনি উপস্থিত বুদ্ধি প্ৰয়োগ কৰিব। বহুত ধৰণৰ সুযোগ সুবিধা পাব। নিজৰ গ্ৰহণযোগ্যতা বাঢ়িছে। নিজৰ কাম কাজ ভাল হ'ব। ব্যৱসায় দিশত ভালেই হ'ব। আপুনি নাৰ্ভাছ নহ'ব। শত্ৰু দমন হৈ যাব। ভেলু বাঢ়িব। দাম্পত্যত ভাল। প্ৰেমৰ দিশত ভোগাব। বিদ্যাত মনোযোগ দিয়ক। কথা বতৰা ক'ব। আনক দেখাব নাযাব। নজৰ লাগিব। আত্মীয় স্বজনৰ সৈতে সম্পৰ্ক ভাল নহয়। এই ক্ষেত্ৰত খেয়াল ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 7 সংখ্যা। 2টাৰ পৰা 3টা 40 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। টকাৰ নাটনি হৈছে। খৰচ বেছি। কৰ্মক্ষেত্ৰত ভেলু থকা কাম কাজ কৰক। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত ভালৰ দিশে গৈছে। বন্ধু ভাগ্য ভাল নহয়। বিদ্যা সন্তান আদি ভাল। আইনী কৰ্ম থাকিলে লক্ষ্য ৰাখিব। আনৰ জামালাত নাথাকিব। প্ৰব্লেম হ'ব। ভ্ৰমণত বাধা দেখা যায়। প্ৰেমৰ দিশত ভাল নহয়। কিছু শত্ৰু আছে, লক্ষ্য ৰাখিব।
এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং 2 সংখ্যা, প্ৰায় 2টাৰ পৰা 4টা, চাই চিতি ল'ব। শৰীৰ ভালেই, অৰ্থ ক্ষেত্ৰত ভাল, ভ্ৰমণত বাধা দেখা যায়, ভাগ্যৰ সহায় নহয়, নৰ্মেলভাৱে থাকিব। ব্যৱসায়ত মোটামুটি চলিব। কৰ্মক্ষেত্ৰত আপোনাক আনে হেয় প্ৰতিপন্ন কৰিব। কিছু লোকে শত্ৰুতা কৰিব, আনৰ কুনজৰত পৰিব পাৰে, লক্ষ্য ৰাখিব। দাম্পত্য প্ৰেমত ভাল, সন্তান বিদ্যা আইন আদিতো ভাল। বন্ধু এৰি চলিব, টেনচন বেছি নল'ব। পাৰিবাৰিক বিবাদ হ'ব, আনৰ কথা শুনিব লাগিব। আপোনাক প্ৰেছাৰত ৰাখিব। বেয়া চিন্তা ভাৱনা নকৰিব। এতিয়া আহিব কুম্ভ ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। 7 সংখ্যা ব্যৱহাৰ কৰিব। 2টা 4ৰ পৰা 4টা, চাই চিতি ল'ব। শৰীৰ ভালেই থাকিব। আপুনি ধীৰ স্থিৰ থাকিব। কৰ্মক্ষেত্ৰত বদনাম, মানসিকভাৱে অশান্তি আদি হ'ব পাৰে। ব্যৱসায়ত ভালেই, বহু শত্ৰুতা থাকিব। আপুনি প্ৰেছাৰত ৰৈছে, আনে চাপ দিব। দাম্পত্যত ভাল, পাৰিবাৰিকত প্ৰব্লেম দেখা যায়। বিদ্যাত বাধা, আপুনি চোখ কাণ খোলা ৰাখিব। খং ৰাগ দমাই ৰাখিব। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। খৰধৰ নকৰিব, চাপ হ'ব। মাথা ঠাণ্ডা ৰাখি শত্ৰুৰ সৈতে মোকাবিলা কৰক। সন্তানৰ কাৰণে গৰ্ব হ'ব। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 1 সংখ্যা, 2টাৰ পৰা 3টা 30, চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। আজি আপুনি এগ্ৰেছিভ থাকিব। নিজৰ কেপাচিটি পৰীক্ষা কৰক মানুহৰ ওচৰত। নিজৰ গ্ৰহণযোগ্যতা দেখাব। ব্যৱসায়ত ভালেই হ'ব। কথা বতৰা ক'ব। কাম কাজ কমপ্লিট কৰিব, আধৰুৱা নকৰিব। দাম্পত্যত অস্থিৰতা, প্ৰেমৰ দিশত সফলতা। আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। সন্তান অবাধ্য দেখা যায়। যিকোনো প্ৰব্লেম সমাধান কৰক। দিনটোত যিকোনো ধৰণৰ জামালাৰ পৰা আঁতৰি থাকিব। খং ৰাগ এৰি চলিব। চলা ফিৰাত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।